এবাৰ এফালে কোৱা হেপি বাৰ্থডে ফ্ৰাই কৰি এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল আৰু মোৰ মিহি ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই আৰু আপোনালোকে এতিয়া কি কৰি আছে বাৰু দুপৰীয়া ভাগত মই এতিয়া ভাত বনাই আছোঁ এতিয়া দুপৰীয়াৰ পৰাহে মানে ব্লগটো বনাইছোঁ একদম মিনি ব্লগ কাৰণ যিহেতু আজি দিনটো স্পেচিয়েল আৰু স্পেচিয়েল দিনটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলে কেনেকৈ হ'ব বাৰু সেই গতিকে ভিডিঅ'টো এই দুপৰীয়া ভাত বনাই থাকোঁতে মনত পৰিলে নাই বোলো ভিডিঅ'টো অকণমান বনাই দিওঁ তাকে আপোনালোকক দেখুৱাই থাকিম আজিনো কি স্পেচিয়েল ডে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰিব নাপাহৰিব এতিয়া আলু ভাজিব লৈছোঁ আজি যিহেতু দুপৰীয়া নিৰামিষ খাম আলু ভাজিব লৈছোঁ আৰু ইফালে বেঙেনা কাটি থৈছোঁ বেঙেনা ফ্ৰাই কৰিম আৰু ইফালে বাচন চাচন একদম চব লেতেৰাই হৈ আছে আৰু এইবিলাক বনাই কৰি লৈ মেলিহে আৰু চাফা কৰিম আৰু ভাতকেইটা ৰান্ধি হোৱাৰ পাছতে আকৌ ফুলৰ দোকানলৈ গ'লোঁ যিহেতু বেছি দূৰ নহয় গতিকে ফুলৰ বুকে এটা বনাবলৈ গ'লোঁ আৰু কিহৰ কাৰণে ফুল আনিবলৈ গৈছিলোঁ আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকিব দেই প্ৰসাদ এমুঠি আগবঢ়াইছোঁ তাকে এতিয়া সন্ধিয়া হ'ল বাকীখিনি ভিডিঅ' কৰা নহ'লেই কি কৰিছিলোঁ কি আয়োজন কৰিছোঁ এইখিনি পিছত দেখুৱাই থাকিম আপোনালোকক ভিডিঅ'টো চাই থাকিব আৰু এতিয়া যিহেতু সন্ধিয়া লাগিছেহি আৰু সেইকাৰণে ভগৱানৰ চৰণত প্ৰসাদ এমুঠি আগবঢ়ালোঁ বাকীখিনি আপোনালোকে চাই থাকিব দেই আৰু কি কৰি আছোঁ হেল্ল' আমি বাৰ্থডে কাৰণে এইবিলাক চব যাওঁবিলাক কৰিছোঁ বাৰ্থডে আৰু আপোনালোকক যে কৈছিলোঁ আজি কিবা এটা আছে বুলি সেয়া মানুহজনৰ বাৰ্থডে তাকে এতিয়া চবেই লাগি বাৰ্থডে আয়োজন কৰি আছোঁ দেউতা মাংস আনি আছে বাৰ্থডে বা মাংস আনি আছে আংকল ফ্ৰাই কৰি আছোঁ তাইহে কোনে মাখি আছে আৰু এটা কথা কওঁ দেই ৰাইজ মানে কি হয় জন্মদিনটো কিছু লোকে ভাবে কিছু বুলিয়ে কৈছোঁ কিছু লোকে ভাবে কেলৈ এনেকৈ কেক চেক কাটি মানে কেলৈ এনেকৈ পাতিব লাগে কিছু লোকে তেনেকৈ ভাবিবও পাৰে কিন্তু সেইটো মোৰহে ধাৰণা দেই মইহে ভাবিছোঁ আৰু মানে তেনেকৈ কিছু লোকে ভাবে বুলি আৰু কিন্তু আমাক ভগৱানে ইমান ধুনীয়া পৃথিৱী এখন দিছে ইমান প্ৰকৃতি ইমান সুন্দৰ পৃথিৱী এখন দিছে হয়নে নহয় আৰু আমি সেই দিনটোত যিহেতু জন্ম হৈছোঁ ভগৱানে কিবা উদ্দেশ্য লৈতো আমাক পৃথিৱীখনলৈ আনে গতিকে সেই দিনটো আমি সদায় উদযাপন কৰিব লাগে আৰু ভগৱানৰ শ্ৰীচৰণতো প্ৰসাদ এমুঠি দিয়ে ভগৱানক সেৱা জনাই তেওঁক ধন্যবাদ জনাওঁ যে মানুহ হিচাপে জন্ম এই পৃথিৱীখনত যে মানুহ হিচাপে জন্ম দিছে তেওঁ গতিকে আৰু পৰাকৈ নিজৰ মানুহখিনি লৈ পেলাই আমি উদযাপন কৰোঁ ইয়াতে কিন্তু নিজৰ মানুহো নাই কিন্তু দেই ইয়াতে আমাৰ পৰিয়ালবৰ্গ কোনো নাই বুলিও ক'ব পাৰি এয়া হৈছে আমি ভাড়াঘৰত থকা আমাৰ খুৰীহঁতেই হয় বাৰু মালিকেই হয় কিন্তু নিজৰ আপোনতকৈও তেওঁলোক কিন্তু আমাৰ বহুতেই আপোন হয় সেয়া আৰু কি ক'ম আৰু এটা কথা কওঁ আপোনালোকক হাজবেণ্ডবিলাকেতো সদায় নিজৰ ঘৰখনৰ কথাই চিন্তা কৰে হয় নাই দিনে ৰাতিয়ে ল'ৰা ছোৱালী মানুহজনী কেনেকৈ খুৱাম কেনেকৈ পিন্ধাম কেনেকৈ ৰাখিম সেইখিনিয়েতো তেওঁলোকে চিন্তা কৰি থাকে গতিকে তেওঁৰ স্পেচিয়েল দিনটোত স্পেচিয়েল বনোৱাটো আমাৰ দায়িত্ব হয়নে নহয় বাৰু এবাৰ এফালে কোৱা হেপি বাৰ্থডে হেপি বাৰ্থডে থেংক ইউ এফালে দেখুওৱা গিফ্টটো কি এইটো ছোৱালীয়ে দিছে বাৰ্থডে কাৰ্ড আছে আকৌ হেপি বাৰ্থডে একদম সবচে ভাল পোৱা বস্তুটোৱে দিছে আৰু ডেইলি মিল্ক এটা পঢ়ি দিয়া আকৌ নাই এতিয়া নপঢ়ো আৰু এটা পঢ়িলে সব স্পেলিং মিস্টেক হ'ব এফালে এইটো এনে লৈ দিলো দিস ইজ ফৰ ইউ কি কয় মোৰ লাইফৰ সবচে ইম্পৰ্টেণ্ট মানুহজনীয়ে এইটো বস্তুৱে দিছে তাতকৈ আৰু কি বেষ্ট গিফ্ট আহিব ঠগিলে
কেক কাটি শেষ হোৱাৰ পিছতে আকৌ খোৱাৰ আয়োজন আৰু এয়া প্ৰথমতে এওঁলোকক দি লৈছোঁ খাবলৈ কাৰণে তাৰে আকৌ খোৱা অকণ ভিডিঅ' ক্লিপ কৰি ৰাখিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু লগতে মানুহজনক আপোনালোকে আশীৰ্বাদ কৰিব আকৌ দেই আজিলৈ আহিছোঁ বা আকৌ নতুন এটা ভিডিঅ'ত লগ পাম লোভ লাগি যাব টেষ্টি হৈছে দেই বুজিছা বাইদেউ আমাৰ এইটোৱে এনভাইৰনমেণ্ট বাইদেউ নহয় এতিয়া এই যেতিয়ালৈকে নাহে তেতিয়ালৈকে বাই দিবা তাৰপিছত অহাৰ পিছত আৰু ৰেখা চাহ অকণ বনোৱা কামোৰটো দিয়া নিচিনা খুৰি চাহ অকণ বনোৱা এতিয়া গ'লে পোকৰটো থোৱাৰ লগে লগে ইটো লাল চাহ নাখায় গাখীৰ চাহে খাব